চুকলি ডাঙৰীয়া, আপুনি আজি কি উদ্দেশ্য লৈ ইয়াতে আহিছিলে ধুবুৰী কোৰ্টত? মই আহিছিলোঁ আজি আমি বিচাৰিছোঁ মানে আমাৰ DC ছাৰক আমি অন্তনল জ্ঞানী ডাঙৰীয়াক আমি এটা এপ্লিকেশ্যন দিছিলোঁ, মানে এটা পাৰ্মিশ্যন ল'ব লাগে। মানে আমি ঈদৰ দিনত আমাৰ পবিত্ৰ ঈদ, সেই দিনত আমি মানে যিবিলাক ৰাইজ ডিটেনশ্যন কেম্পত আছে, সেইবিলাক বন্দী হৈ আছে, সেইবিলাক আমি মানে প্ৰতিনিধি হিচাপত আমি তাক চাবলৈ অলপ যাবলৈ কাৰণে মই বিচাৰিছিলোঁ। সেইটো কাৰণে আমি পাৰ্মিশ্যন ল'বলৈ কাৰণে এই অন্তনল জ্ঞানীৰ ওচৰত আহিছিলোঁ। আমি এপ্লিকেশ্যন দিছোঁ, আজি 3 তাৰিখত দিছোঁ। কিন্তু সেইদিনা আমাৰ ক'ব লাগিছিল যে সেইবিলাক আমি নকৰোঁ, এইটো আমাৰ কোকৰাঝাৰ দিছে, সেইবিলাক কাম কৰিব, এইটো মোৰ দায়িত্ব নহয়, মোৰ এৰিয়া নাই, সেইদিনা ক'ব লাগিছিল। আজি মই আহিছোঁ, আজি মোৰ এপ্লিকেশ্যনটো ওলাই দিলে সেইবিলাক আপোনাৰ নহ'ব, এইবিলাক কোকৰাঝাৰৰ পৰা ক'ব লাগে। আমি সেই মানে দুখিত অন্তনল জ্ঞানক আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ যে আপুনি সেইদিনা কিয় নকৈ আজি আপোনাৰ ওলাই দিলে সেইখন ডকুমেণ্টছ। তাৰমানে আপোনাৰ এটা ষড়যন্ত্ৰ যে মাইনৰিটি মানুহক যাতে আমি প্ৰতিনিধি মাইনৰিটি মুছলিম মানুহক যাতে ডিটেনশ্যন কেম্পত যাবলৈ নিদিওঁ, তাৰমানে সেইবিলাক তদন্ত ল'ব কেনেকুৱা আছে সেইবিলাক লৈ যাতে মই আৰু আন্দোলন কৰিব পাৰোঁ বা কিবা কাৰণে সেইবিলাক সেইটো কাৰণে মই ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ কাৰণে আজি আমাক পাৰ্মিশ্যন দিয়া নাই। আমি এইখনত খুব দুখ পাইছোঁ, খুব আমি দুখিত। আমি ঈদৰ দিনত যাবলৈ পৰা নাই। আমি সেইটো মানে কৈছোঁ যে আমাৰ যদি সেইটো ডিটেনশ্যন কেম্পত যদি যাবলৈ নিদিয়ে, মই 31 নং ৰাষ্ট্ৰীয় হাইফত অপৰাধ কৰিব কাৰণে মই বাধ্য হ'ম। আৰু কৈছোঁ ডিপৰ্টৰত কেতিয়া বাংলাদেশী নহয় বা আজি ডিটেনশ্যন আমাৰ ডিপৰ্টৰত কিন্তু আমাৰ এৰেষ্ট কৰি ৰাখিব লগা হৈছে। আমি এজন দুখিত। আমাৰ যিটো আমি অসমৰ যিবিলাক সমস্যা, সেইটো আমি অসমৰ জ্বলন্ত সমস্যা হ'ল আমাৰ 3টা সমস্যা। এটা হ'ল NRCৰ সমস্যা, 2 নম্বৰ হ'ল ডিটেনশ্যন কেম্পৰ সমস্যা আৰু ডিপৰ্টাৰৰ সমস্যা। আজি NRC নামত বহু এটা ৰাজনীতিক চলিছে, কোনো পদ্ধতি আমি পোৱা নাই। আৰু আমি কৈছোঁ আমি ভাৰতবৰ্ষৰ নাগৰিক, মই এজন খিলঞ্জীয়া মানুহ, মই অসমীয়া মানুহ। আমাৰ অসমত আমাৰ সকলোৰে প্ৰতি বাস কৰাৰ অধিকাৰ আছে। আমি গণতান্ত্ৰিক দেশ। আমাৰ যদি আপোনালোকৰ সন্ধি হৈছে, আপোনালোকে তদন্ত কৰক। যদি বাংলাদেশে আপোনালোকে ওলাই দিয়ক, সেইবিলাক নিদিয়াকৈ আপোনালোকে ডিটেনশ্যন কেম্পত কিয় ৰাখিব লাগে? ডিপৰ্টাৰত কেতিয়া বাংলাদেশী নহয়, আপোনালোকে সেই ডিপৰ্টাৰলৈ মানে ডিটেনশ্যন কেম্পত ৰাখিব লগা হৈছে। আৰু ষড়যন্ত্ৰ চলি আছে। আমি ইয়াৰ পৰা গম পাওঁ যে ডিটেনশ্যন কেম্প গোটেই আমাৰ যিটো অসমত আমাৰ 27টা ডিষ্ট্ৰিক্টত আছে, প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমাৰ মানে ডিটেনশ্যন কেম্প হ'বলৈ এটা ষড়যন্ত্ৰ চলি আছে। সেইটোকে মই সাৱধান কৰি দিছোঁ যাতে এনেকুৱা যাতে কৰিব নালাগে। আৰু ডিটেনশ্যন কেম্পৰ পৰা কৈছোঁ, যোৱা মে' মাহত এইটো ৰায় হৈছিল, উচ্চ ন্যায়ালয়ৰ পৰা এইটো ৰায় হৈছে যে ডিটেনশ্যন কেম্পৰ পৰা এৰি দিয়া হওক, যিবিলাক মানুহ আছে এৰি দিয়াৰ বোলে এটা ৰায় হৈছিল উচ্চ ন্যায়ালয়ৰ পৰা। কিন্তু আজিলৈকে সেইবিলাক দিয়া নাই। আমি সেইবিলাক কৈছোঁ যে সেইবিলাক মানে ৰাজনীতি চলিছে, এটা ষড়যন্ত্ৰ চলি আছে। ডিটেনশ্যন কেম্পৰ পৰা কিয় সেইবিলাক নিদিয়ে, তাৰমানে এটা ৰাজনীতিক চলিছে। সেই ৰাজনীতিকটো বন্ধ কৰিব লাগিব। যদি কোনো পদ্ধতিয়ে যদি নকৰে, মই এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই ৰাষ্ট্ৰীয় হাইকোৰ্ট অপৰাধ কৰিবলৈ জানে মই বাধ্য হ'ম। যাতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সেনেকুৱা ষড়যন্ত্ৰ কৰিব নালাগে, NRCৰ নামত যাতে ৰাজনীতি কৰিব নালাগে। আৰু আমি কৈছোঁ অন্তনল জ্ঞানীক, আপুনি DC নিচিনা হৈ আপোনালোকে যাতে মানুহক লৈ আগুৱাই যাব, আমি যাতে আগুৱাই যাব পাৰোঁ। কিন্তু এনেকুৱা যাতে ব্যৱহাৰ কেতিয়া যাতে কৰিব নালাগে, এইখিনিৰ পৰা আমি তেওঁক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা যাতে নকৰে। এইখিনি মই নিৰ্দলীয় প্ৰাৰ্থী জনাইছোঁ।